हेलो नमस्कार स्वागतम जनालो रिम्पी svlogৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এতিয়া 8টা মানে বাজিলে মই ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু আজি বতৰটো বেয়া মানে কি কম বৰষুণ বহুত বৰষুণ আপোনালোকৰ ফালে চাগে হৈছে বৰষুণ আৰু দিনটো তেনেকৈ গ'ল তথাপিও আৰু মই এতিয়া যাওঁ পাকঘৰলৈ বনোৱা কৰিবৰ কাৰণে আজি বতৰটো ঠাণ্ডা যিহেতু সেইটো কাৰণে ভাবিছোঁ ৰুটি আৰু মাংস খাওঁ বুলি আৰু ৰুটি আৰু মাংস বনাম এতিয়া পাকঘৰলৈ যাওঁ আপোনালোককো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এটা কথা মোৰ মনটো অলপ ভালো লাগি আছে আজি আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ কাৰণে মোৰ আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল মনটো বহুতেই ভাল লাগি আছে সেই ভাবিলোঁ আজি আৰু ৰুটি মাংস খাই দিওঁ আৰু যাওঁ পাকঘৰলৈ আপোনালোককো দেখাম আপোনালোকে ভিডিঅ'টো চাই যাব এনেদৰে মোক আগলৈও ছাপোৰ্ট কৰি যাব মৰম দি যাব তেতিয়াহে মই আগুৱাই যাবলৈ সাহস পাম আপোনালোকৰ আশীৰ্বাদ আৰু মৰম লাগে মোক এনেকৈ যাতে আগুৱাই যাব পাৰোঁ সদায় ছাপোৰ্ট কৰি যাব মোৰতো বহুত ভাল লাগি আছে আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এতিয়া যাওঁ পাকঘৰলৈ আপোনালোকক দেখাম দেই কি বনাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া মই মাংসৰ কাৰণে পিঁয়াজ কাটি আছোঁ দেই মিক্সাৰ নিদিওঁ মানে হাতহে কাটিব আৰু দেই এনেকৈ কাটি সৰুকৈ বনাইছোঁ আৰু মিক্সাৰ দিয়াহেঁতেন বাৰু ভালেই আছিলে কাৰেণ্ট নাই সেয়া মই এতিয়া দেখাই দিম দেই কেনেকৈ বনাই একদম কাটাৰ পৰা দেখুৱাইছোঁ আৰু কাৰেণ্ট আছে আজি 1K পাৰ্টি একদম ৰুটি মাংস ইয়াছ বতৰো ঠাণ্ডা আজি আৰু এয়া মাংস আৰু এইফালে মই মছলা ৰেডি কৰিছোঁ আদা নহৰু জিৰা তাৰপাছত শুকান জলকীয়া দিম আজি শুকান জলকীয়া তেনেকৈ নাখাওঁ বাৰু আজি শুকান জলকীয়া দিম বতৰটো ঠাণ্ডা অলপ জ্বলা দিম মানে এইখিনি মই এতিয়া মিক্সিত দি লওঁ ৰুটি বেলি আছোঁ আৰু আমাৰ এইফালে বা কি ধুনীয়া ৰুটি ফুলিছে দেখিছেনে মই একদম নোৱাৰোঁ দেই ৰুটি ফুলাব এয়া শুকান ৰুটিটো ভাল লাগে মাংসৰ লগত পূৰা ফুলিছে এইফালে জুই এয়া হাত গেছত ৰুটি গৰম হৈ আছে পূৰা সোৱাদহে জোৰ আৰু এইফালে মাংস চৌকাত বনি আছে দেই চৌকাত বনাব ভাল লাগে খাই আৰু এইফালে আমাৰ মাংস এয়া চৌকাত বনাইছে কি ধুনীয়া হৈছে কালাৰ চাওকচোন হৈ গ'ল আৰু মাংস ৰুটি আছে অলপ বাকী এয়া পুৰা টেষ্টি হ'ব খাবলৈ দেই মোৰ মানুহজনে বনাইছে মই ইমান ধুনীয়াকৈ বনাব নাজানো আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ আৰু দেই মোৰ 1K পাৰ্টি next day. Good morning guys. Good morning. স্বাগতম জনাইছোঁ ৰিম্পিছ ব্লগৰ আন এটি ভিডিঅ'লৈ ধন্যবাদ আপোনালোকে বৰ্তমানলৈকে ছাপোৰ্ট কৰি থকাৰ কাৰণে আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব মাই ডিয়াৰ ৱাইফক এতিয়া বাজিছে গুড মৰ্ণিং কৈছোঁ হয় কিন্তু এতিয়া বাজিছে 11:30 খোৱাৰ পৰা অলপ আগতহে উঠিলোঁ কিয়নো ইমান ঠাণ্ডা নহয় আৰু তথাপিও ঠাণ্ডা বতৰ বৰষুণ বতৰ শুয়ে আছিলোঁ আৰু এনেই অলপ আগত উঠিলোঁ এই চাহ জলপান খালোঁ কিন্তু এতিয়া মানুহজনী যাবলৈ ওলাইছিলে অকণমান বাহিৰলৈ ফুৰিবলৈ যায় হেনো বৌ লগত যাব ময়ো যাম অকণমান লাহেকৈ যাম বাৰু আমাৰ মৰ্ণিং হৈ থকা নাই এতিয়া খোৱা দিছে আমি 6টা বজাতে খোৱা উঠিলোঁ হয় এতিয়া আমি যাওঁ ফুৰিবলৈ বৰষুণৰ বতৰ যদিও মানে এতিয়া খবৰ দিয়া হ'ল মানে আলহী ঘৰত যাম বুলি সেইটো কাৰণে ওলাইছোঁ আৰু বেছি বৰষুণ নহয় বাৰু
ওলাই আছো দেই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আপোনালোকক দেখুৱাম মানে ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো বেলেগ একো কথা নাই ঘৰত বনোৱা পাল যে মানে নবনোৱা বুলি বেলেগত গাহৰি মাংস খাবলৈ ওলাইছে সেইটোৱে কথা আৰু সঁচা কথা কৈছো মই আগতে সঁচা কথা মই গৈ আছো বাৰু গাহৰি খাবলৈ য'ত যাম একদম পুৰা লোকেল গাহৰি গাহৰিয়ে হ'ব সেইটো আৰু কোনো কথাই নাই আৰু চ' মই বাইক লৈ যাম সিহঁতি গাড়ীত যাব এয়া আমি আহি পালোহি আলহী ঘৰত এয়া আইতা এগৰাকী চাওকচোন আমাৰ বৌলে একদম মনত পৰি গৈছে আইতা হাই বুলি কওক হাই এনেকৈ কওক হাই বুলি কয় হাতে হাই ভাল লাগিছে প্ৰথম লগ পাইছোঁ বহুত ভাল লাগিছে মানে কিবা লাগিছে আগতে লগ পাইছোঁ যদি এনেকুৱা লাগিছে আইতাই ভাত পানী খালে একদম তামোল খুন্দিও খালে এতিয়া শুবগৈ বোলে বতৰ ঠাণ্ডা তাকে আৰু এগৰাকী আইতা আছে আমি বহি লেকচাৰ মাৰি আছোঁ তামোল খাই খাই কথা ফুল দেখিলে মই যে একেবাৰে ৰৈ থাকিব নোৱাৰোঁ সেয়ে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ চাওকচোন কিমান মৰম লাগিছে ফুলখিনি ফুলি আছে তাতে বৰষুণৰ বতৰ বৰষুণ পৰি পৰি ভিজি আছে আৰু বেছি ভাল লাগিছে চাওকচোন A few moments later. বাল্টিং এটা থৈ দিছে গা চা ধুই আছে ভাল লাগিছে যি গেলা বতৰ এইটো পুখুৰী ইয়াতে এখন চাং আছে গাহৰিকেইটা চোৱা আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু কালি থাকিলোঁ ইয়াতে আহিছোঁ এয়া জাংগৰ আইতা দেই জাংগৰ আকৌ জাংগৰ দেই থাকিব ভালকে কালি থাকিলোঁ আৰু বতৰো বেয়া আছিলে যে মামীক দেখা দিওঁ বোলে মামী এয়া আজি দেখালোঁ কালি আমি থাকিলোঁ মানে ৰাখিলে আৰু এতিয়া যাবলৈ ওলাইছোঁ এইফালে বৌক দেখাই দিওঁ চবকে দেখাই দিছে পাক বতৰটো এতিয়া ৰ'দ ওলাইছে বাৰু ৰ'দ ওলাইছে মামা বহুত ভাল লাগিলে আপোনাক লগ পাই ভাল লাগিলে বহুত মৰম ইমান মানে প্ৰথম লগ পাইছোঁ ইমান মৰম চেনেহ কৰিছে আকৌ আহিম দেই ঘৰত মনটো বেয়া লাগিলে আকৌ আহিম দেই যাওঁ থাকি যদি ঘৰত বেয়া লাগে হ'ব দিয়ক এতিয়া আমাক আগবঢ়াবলৈ আহিছিল বতৰ আহক পুৰা ৰ'দ ওলাইছে তামোল লগতো খাই লৈছোঁ যোৱা এটা এয়া আমি যাওঁ আৰু দেখিছোঁ আলহী খাই কৰি আহি লৈ ভিডিঅ' আৰু নবনালোঁ এতিয়া ৰাতিৰ সাঁজ বনাবলৈ আকৌ পাকঘৰলৈ আহি গ'লোঁ আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হৈছে ছজনা সৰিয়হৰ লগত সৰু মাছৰ চৰচৰি বুলি কৈছোঁ আগৰ মানুহে চৰচৰি বুলিয়ে কয় আৰু বহুতেই ভাল লাগে খাই আপোনালোকে কোনে কোনে খাই পাইছে জনাবচোন দেই আৰু তেতিয়াহ'লে আহকচোন মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ এনেকৈ মই ছজনাখিনি আহবোৰ গুচাই ল'লোঁ আপোনালোকে জানেই আৰু তাৰপিছতে এনেদৰে সৰু সৰুকৈ আলু কাটি লৈছোঁ আলু আপোনালোকে নিদিলেও হয় এনেদৰে ছজনা আলুখিনি মই কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ দুটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু এইফালে বগা সৰিয়হ কেইটামান জিৰা আদা নহৰু কেঁচা জলকীয়াৰ পেষ্ট বনাই ল'লোঁ এইখিনি মই এতিয়া ৰেডি কৰি ল'লোঁ এয়া কেৰাহীত তেল দি দিলোঁ এতিয়া প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ল'ম আৰু মাছখিনি মই এনেদৰে প্লেট এখনত লৈ আহিলোঁ পানীটো যাবৰ কাৰণে চালনীতে ধুই থোৱা হৈছিলে এতিয়া মই প্লেট এখনত লৈ আহিলোঁ এতিয়া ফ্ৰাই কৰিম মই মাছখিনি এয়া মোৰ মাছ ভাজি হৈ গ'ল মাছখিনি গোটেইখিনি মই ভাজি ল'লোঁ অলপ ৰঙা কৰি মই মাছ ভজা কেৰাহীখন ধুনীয়াকৈ ধুই ল'লোঁ আকৌ গৰম হ'বলৈ দি ইয়াতে মিঠাতেল দি দিলোঁ মিঠাতেলখিনি গৰম হোৱাত মই ইয়াতে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াত কাটি লোৱা দুটা বিলাহী দি দিছিলোঁ বিলাহীখিনি দেখুৱাবলৈ নহ'লে বিলাহীখিনি গলি যোৱালৈকে মই এতিয়া ভাজি থাকিম ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ
বিলাহীখিনি গলি যোৱাৰ পাছতে মই ইয়াত সৰিয়হ, আদা, নহৰু, কেঁচা জলকীয়া পেষ্টটো দি দিলোঁ। অলপ সময় ভাজি থাকিম। অলপ সময় ভাজি লোৱাৰ পাছতে ইয়াতে মই অলপমান হালধি গুড়া দিছোঁ। হালধি গুড়া অলপমান দিছোঁ কাৰণ মাছ ভাজোঁতে মই হালধি গুড়া দিছিলোঁৱে। এতিয়া গোটেইখিনি মিক্স কৰি ভাজি ল'ম। ইয়াতে মই কালাৰটোৰ কাৰণে অলপ ৰেড চিলি পাউডাৰ দিছিলোঁ আৰু অলপমান পানী দিছিলোঁ কাৰণ লাগি গৈছিলে, সেইটো কাৰণে অলপমান পানী দি আকৌ ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মোৰ এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া দেখিছেনে তেল বিৰিঙি উঠিবলৈ ধৰিলে। আৰু এতিয়া মই কাটি লোৱা চজিনা আলুখিনি দি লৈ ধুনীয়াকৈ সিজালৈকে ভাজি থাকিম। আৰু অলপ অলপ সিজিবলৈ আৰম্ভ কৰিছে আৰু অলপ লাগি গৈছে, সেয়ে মই অলপ গৰম পানী দি দি ভাজি আছোঁ। এইফালে ধুনীয়াকৈ আলু সিজি গ'ল। এতিয়া মই ইয়াতে জোখ অনুসৰি পানী দি দিম। ইয়াতে 1 গিলাচ গৰম পানী দিছোঁ, আপোনালোকেও জোখ অনুসৰি পানীটো দিব। এইখিনি মই 2 মিনিটমান উতলিবলৈ দি তাতে ভাজি থোৱা মাছখিনি দি দিম। তাৰপাছতে 5 মিনিটমানৰ কাৰণে মই ঢাকনা লগাই দিম আৰু মোৰ চৰচৰি ৰেডি হৈ যাব। চজিনা, সৰিয়হৰ সৰু মাছৰ চৰচৰি। এয়া চাওকচোন উতলিবলৈ আৰম্ভ কৰিলে। আৰু এইখিনি সৰু সৰু মাছ মই দেখাইছিলোঁ যে, সেই মাছখিনি মই এনেদৰে পিঁয়াজ কাটি লৈছোঁ আৰু পিঁয়াজটো প্ৰথমে ভাজিলে জ্বলি যাব, মাছটো নিসিজিব। পিঁয়াজটো আগতে ৰঙা হৈ যাব, সেইটো কাৰণে মই মাছে পিঁয়াজে একেলগে দি দিম। হালধি গুড়া সানি লৈছোঁ। মাছখিনিৰ ওপৰতে এনেদৰে পিঁয়াজ ডাঙৰ ডাঙৰ চাইজৰ দুটা মই এনেদৰে কাটি লৈছোঁ। এতিয়া তেলত ভাজিম আৰু এইফালে মোৰ মাছৰ গোটা ভজাও হৈ গ'ল। একদম ধুনীয়া গোন্ধাইছে। অলপ অলপ মছলাও দি দিছিলোঁ মই। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।